খেতিয়ক আৰু চৰাইহালৰ কাহিনী। এদিন খেতিয়কে পুতেক ৰতনক ক'লে, ৰতন, তই কালি ধাননি পথাৰ চাবলৈ যাবি। ধানবিলাক ভালকৈ পকিছে নে নাই আৰু কাটিব হৈছে নে নাই। তই ধাননি পথাৰবিলাক চাৰিওফালে ঘূৰি পাকি চাই আহিবি দেই। কথা মতে বেলেগ দিনা ৰাতিপুৱা ৰতন ওলাইছে পথাৰলৈ যাব। আইতাকে ক'লে, ৰতন, এই মীৰাকো লৈ যা লগত। এতিয়া মীৰাও লগত গ'ল আৰু দুয়োজনে ৰতন আৰু মীৰা ধাননি পথাৰ চাবলৈ গ'ল। সিহঁতে গৈ আছে ধাননি পথাৰ চাবলৈ। তাৰপিছত আহি পালে পথাৰলৈ। আহি পাই চাৰিওফালে চালে, ঘূৰি পাকি ধানবোৰ পকিছে আৰু সিহঁতৰ ৰতনহঁতৰ পথাৰত এহাল চৰাইয়ে বাহ সাজিছিল। চৰাইহালৰ আকৌ দুটা পোৱালিও জগাইছিল। খেতিয়কৰ পুতেকক দেখি চৰাইহালৰ অলপ চিন্তা লাগিছিল। চাৰিওফালে চাই ধানবিলাক দেখিলে একেবাৰে পকি গৈছে। এতিয়া মীৰাক ক'লে, ধানবোৰ দেখোন পকিছে, ভালকৈ পকিছে। ঘৰত গৈ ক'ব লাগিব, সেই ধানবিলাক পকিছে, কাইলৈ দাৱনীবিলাক মাতিবলৈ ক'ব লাগিব। ৰতনে অলপ আলোচনা কৰি থাকিলে। তাৰপিছত কিছু ইফালে সিফালে চালে ভালদৰে আৰু ঘৰলৈ উভতি আহিল। সিহঁতৰ কথা শুনি মাইকী চৰাইজনীয়ে মতা চৰাইজনীক ক'লে, মাইকী চৰাইজনীয়ে বহুত চিন্তা লাগিল। এইবাৰ আমি কাইলৈ ইয়াৰ পৰা যাব লাগিব। ধানবোৰ দাৱনী আহি কাইলৈ কাটিবই কিজানি। আমি কাইলৈ ইয়াৰ পৰা যাব লাগিব। এতিয়া মতা চৰাইজনীয়ে মাইকী চৰাইজনীক ক'লে, চিন্তাৰ কোনো কথা নাই, সিহঁতে ইমান সোনকালে নাহে। কাৰণ আমি ল'ৰা-ছোৱালী হালো অলপমান উৰিব পৰা হোৱা নাই। ইফালে সিফালে ৰতনে ঘূৰি পাকি ঘৰলৈ উভতি আহিল। উভতি আহি ক'লে, দেউতা, আমি চালো খেতি পথাৰত ধানবোৰ পকিছে একদম ভালদৰে। এতিয়া দাৱনীবিলাক মাতা। আকৌ পিছদিনাখন ৰতন আৰু মীৰা খেতি পথাৰলৈ আহে। কাটিছে নে নাই, দাৱনী আহিছে নে নাই। তেতিয়া দেখে যে দাৱনী অহা নাই। তেতিয়া মাইকী চৰাইজনীয়ে আকৌ ক'লে মতাজনী, দেখিছে আকৌ আহিছে খেতিয়কৰ পুতেকে। কাইলৈ আমি ইয়াৰ পৰা যাবই লাগিব। এইবাৰ কিজানি কাটিবই ধানখিনি। এতিয়া মতাটোৱে ক'লে, নহয়, সিহঁত ইমান সোনকালে নাহে। আমাৰ ল'ৰা-ছোৱালী কেইজনেও ভালকৈ উৰিব পৰা হোৱা নাই। এইফালে খেতিয়কে চিন্তা লাগিছে, আকৌ পিছদিনা পুতেকক লৈ পথাৰলৈ আহিছে। এই দাৱনীখিনি দেখোন আজিও নাহিল ধান দাবলৈ। ইফালে ধান পকি সৰিবৰে হ'ল। এনেকৈ বাট চাই থাকিলে নহ'ব নহয়। আমাৰ বহুতো লছ হৈ যাব। ধানবিলাক পকি সৰি আছে কিছু। গতিকে কাইলৈ মই আৰু ঘৰৰ পৰিয়ালটো মিলি ধানখিনি আমি দাই পেলাব লাগিব। গতিকে আমি বেছি বাট চাই থাকি লাভ নাই। আশা কৰিলে এনেকুৱাই হয়। এইবাৰ আকৌ মতা চৰাইজনীয়ে মাইকী চৰাইজনীক ক'লে, এইবাৰ কিন্তু আমি ইয়াৰ পৰা যাব লাগিব কাইলৈ ৰাতিপুৱা হোৱাৰ আগতে। তেতিয়া মাইকী চৰাইজনীয়ে মতাটোক ক'লে, কিয় আন কেইবাৰ দেখোন তুমি ভয় খোৱা নাছিলা, এইবাৰ কিয় ভয় পাইছা। নহয়, আন কেইবাৰ তাৰমানে সিহঁতে বেলেগক আশা কৰিছিল। গতিকে বেলেগক আশা কৰিলে কাম জানো হয়। এইবাৰ সিহঁতে নিজেই আহি কাটিম বুলি কৈছে কালি। গতিকে এইবাৰ গেৰেণ্টি আছে, কাটিবই, নিজেই আহি কাটিব। আনক আশা কৰা কামত ইমান ভৰসা নাই। এইবাৰ যেতিয়া নিজেই আহি কাটিম বুলি কৈছে, তেতিয়া কাটিবই। ল'ৰা-ছোৱালী অলপ উৰিব পৰা হৈছে ভালদৰে। কাইলৈ ৰাতিপুৱা
হোৱাৰ আগতে আমি ইয়াৰ পৰা উৰি যাব লাগিব ল'ৰা ছোৱালী হাললৈ। ভিডিঅ'টো কেনে লাগিছে? যদি ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচিং।